URN বা উদ্যম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। এতিয়াৰ পৰা MSME লোন বা বিজনেছ লোন ল'বৰ কাৰণে উদ্যম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বাধ্যতামূলক হ'ব। উদ্যম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হৈছে 19টা বা 21টা অংকৰ এটা চিৰিয়েল নাম্বাৰ। ভাৰত চৰকাৰৰ MSME পৰ্টেলত গৈ বিনামূলীয়াকৈ এই উদ্যম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু চাৰ্টিফিকেট তৈয়াৰ কৰি ল'ব পাৰি। যিসকল ব্যক্তি বা বিজনেছ ইউনিটৰ পেন নাম্বাৰ, আধাৰ নাম্বাৰ আৰু GST নাম্বাৰ আছে, তেওঁলোকে অতি সহজে MSME পৰ্টেললৈ গৈ উদ্যম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ তৈয়াৰ কৰি ল'ব পাৰে। কিন্তু যিসকল সৰু সৰু ব্যৱসায়ী যাৰ GST নাম্বাৰ নাই, তেওঁলোকে কেনেদৰে উদ্যম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ তৈয়াৰ কৰিব? চৰকাৰে ইতিমধ্যে এনেধৰণৰ সৰু সৰু ব্যৱসায়ীসকলৰ উদ্যম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ তৈয়াৰ কৰিবলৈ বেংক, মাইক্ৰ' ফিনান্স ইনষ্টিটিউশ্যনছ আৰু NBFCক ডেজিগনেটেড এজেঞ্চি হিচাপে নিৰ্বাচন কৰিছে। অৰ্থাৎ এই ডেজিগনেটেড এজেঞ্চিয়ে সৰু সৰু ব্যৱসায়ীসকলৰ উদ্যম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ তৈয়াৰ কৰাত সহায় কৰিব। গতিকে আপুনি যদি এজন ক্ষুদ্ৰ ব্যৱসায়ী আৰু আপোনাৰ যদি GST নাম্বাৰ নাই, তেনেহ'লে আপুনি বেংকলৈ গৈ আপোনাৰ উদ্যম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ তৈয়াৰ কৰিব পাৰে। তাৰ কাৰণে আপুনি এখন কনচেণ্ট ফৰ্মত চহী কৰিব লাগিব আৰু আপোনাৰ আধাৰ নাম্বাৰ, পেন নাম্বাৰ আৰু বেংক একাউণ্টৰ ডিটেইলছ বেংকত জমা কৰিব লাগিব।